কেতে কি শুনুৰিনি ৰিনি প্ৰেমৰ এইয়া মেজি ইফালে ভেলাঘৰ এই ভেলাঘৰ আৰু মেজি অকণমান এটা আছে ওপৰলৈ ওখ এয়া আমাৰ মেজি এইফালে চাই লওক ইয়াৰ পৰা কাইলৈ ৰাতিপুৱা আমি আকৌ জুই জ্বলাব লাগিব গা পা ধুই এইফালে কিমান সুন্দৰ লাগিছে আমাৰ মেজি চাওক এয়া আমাৰ ভেলাঘৰ এইটো আজি থাকিম ইয়াতে গাইজ এইটো এয়া মাঘৰ বিহুৰ মেজি আৰু এইফালে এয়া এয়া এইফালে আজি ৰাতি থাকিবি কেনেকুৱা ভেলাঘৰত খানা আয়োজন কি আজি মানে খানাৰ আয়োজন কয়লা হয় কয়লা দুটা এইটো মেজি পা এৰা নাই কম আৰু ন আচ্ছা এইফালে এটা এইফালে আৰু এইফালে বিপ্লৱ কিবা কবি আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আজি ৰাতি ইয়াত পুৰা ভেলাঘৰটো চাওঁ ভেলাঘৰটো এই ভেলাঘৰটো কাইলৈ ৰাতিপুৱাই জ্বলোৱা হ'ব ন আৰু মাইনাই কিবা কবি ক'বলগীয়া বিশেষকৈ একো নাই আমাৰতো গোটেই কামটো হৈয়ে গৈছে এতিয়া মই কাম কৰি আছো মানে খানা আয়োজন কি খানা আয়োজন আজি কয়লা দুটা তাৰপাছত বিলাহী আলু এইকেইটাই ভাজি কৰিম আৰু কিছুমান চব্জিত লগাই পেলাই খাম আৰু চুঙা থাকিম আজি ৰাতিটো ডিউটি মাৰিবই লাগিবই এয়া আমাৰ চাইডে একবাৰ মাঘৰ বিহু বুলি ফূৰ্তি কৰিছো আৰু আজি মানে বহুতেই ভাল লাগিছে মানে এই হয়তো গৰম A few minutes later. এয়া মাংস এয়া আলু পিঁয়াজ এইফালে নহৰু খুন্দি আছে পিঁয়াজ এইটো বিলাহী এইফালে আমাৰ কেৰাহীত তেল গৰম কৰি আছে এইবিলাক চাওক আমাৰ বজাৰ খেতি এইবিলাক আলু গুটি কাটি আছে বনাবলৈ আয়োজন কৰি আছে আৰু এইটো চাওক তেল ভাজি আছে ইয়াত মছলা দিব এতিয়া এইটো জলকীয়া দিছে দিছে চাওক এইবিলাক নহৰু দিছে ইয়াত নহৰু পিঁয়াজ আৰু জলকীয়া চাওক এইটো আমাৰ মাংস ঢালিছে এইটো চাওক এইটো কয়লাৰ মাংস এইটো ফ্ৰাই কৰিব এতিয়া চাওক এইটো হালধি দিছে ঠিকছে তুমি অকণমান কৈ দিয়া এইটো নিমখ লেগ পিচ ৰখাই দিব
the next day. আমাৰ মেজি জ্বলাই দিলো চাওক কিমান সুন্দৰকৈ জ্বলিছে সুন্দৰ আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো আকৌ এবাৰ ঢোল কোবাই আছে